নমস্কাৰ। আজি 6 যোৰা বগা কাপোৰ লৈ এইটো ভিডিঅ' কৰিবলৈ লৈছোঁ। বগা কাপোৰটো কাৰ কাৰ প্ৰিয়, মানে বগা ৰংটো কাৰ কাৰ প্ৰিয় কাপোৰৰ ক্ষেত্ৰত জনাবচোন দেই। প্ৰথমতে এযোৰকৈ দেখাই লৈছোঁ। এইযোৰ কাপোৰ প্ৰথমতে দেখাইছোঁ। ইয়াত ৰঙা আৰু নীলা ৰঙৰ বুটা কৰা আছে আৰু ইয়াত গুণা কৰা আছে। মাজতো এনেদৰে ৰঙা আৰু নীলা ৰঙৰ বুটা আছে। এইখন চাদৰ আৰু এইখন হৈ গ'ল মেখেলাখন। এইখন হৈ গ'ল মেখেলা। এতিয়া দেখাব লৈছোঁ দ্বিতীয়যোৰ কাপোৰ। দ্বিতীয়যোৰ কাপোৰত কেৱল ৰঙা ৰঙৰ বুটা আছে, ছেইম ডিজাইন। অকণমান ফুলটো বেলেগ আৰু ডিজাইনটো ইয়াত ইয়াত চিম্পুলকৈ আছে, এনেকৈ দুপা দুপাকৈ, আৰু ইয়াত 4-5 পাকৈ আছে ফুল, আৰু এনেকৈ মাজত কেৱল ৰঙা ৰঙৰে বুটা কৰা আছে। আৰু এইখন হৈ গ'ল মেখেলাখন। এতিয়া দেখাব লৈছোঁ তৃতীয়যোৰ কাপোৰ। এয়া কেৱল ৰঙা ৰঙৰে বুটা আছে, ডিজাইনটো অকণমান বেলেগ হয়। এইখন হৈ গ'ল চাদৰখন। মাজত এনেকৈ বুটা কৰা আছে। এইখন হৈ গ'ল মেখেলাখন। এতিয়া 4 নম্বৰ যোৰা কাপোৰ দেখাব লৈছোঁ। সেইযোৰ এইটো কালাৰত হয়। এখন হৈ গ'ল চাদৰ আৰু এখন হৈ গ'ল মেখেলা। এখন চাদৰখন, মাজত এনেদৰে বুটা কৰা আছে সম্পূৰ্ণ চাদৰখনত, আৰু এইটো হৈ গ'ল আঁচলটো। এইখন হৈ গ'ল চাদৰখন। এইখন মেখেলাখন। মেখেলাখনত এনেদৰে তলত ফুল আছে আৰু ওপৰত প্লেইন। এতিয়া দেখাব লৈছোঁ 5 নম্বৰ যোৰ কাপোৰ। এইখন হৈ গ'ল চাদৰখন, ছেইম কালাৰতে ফুল আছে। এইখন হৈ গ'ল মেখেলাখন। অকণমান মেলি দেখাইছোঁ। এইটো হৈ গ'ল চাদৰৰ আঁচলটো। এইখন হৈ গ'ল সম্পূৰ্ণ চাদৰখন, এয়া মেলি দেখাইছোঁ। এইখন হৈ গ'ল মেখেলাখন। আটাইকেইযোৰ কাপোৰেই পকোৱা সূতাৰ হয়, খুব ছফ্ট হয়, কাপোৰটো কোমল হয়, গৰমত পিন্ধিবৰ কাৰণে খুবেই ভাল হ'ব। আৰু এতিয়া শেষৰযোৰ কাপোৰ দেখাইছোঁ। এইযোৰ 6 নম্বৰ যোৰ কাপোৰ। ছেইম ডিজাইনেই হয়, চিম্পল হয়, কিন্তু কালাৰটো বেলেগ আছে, বগাত ৰঙা। এইখন চাদৰ আৰু এইখন মেখেলাখন মেলি দেখাইছোঁ। এইখন চাদৰখন। এইখন হৈ গ'ল মেখেলাখন। চিম্পল হয়, বয়সস্থ মানুহেও পিন্ধিব পাৰিব, নামঘৰ যাবলৈও পাৰিব বা অন্য কামতো পিন্ধিব পাৰিব, কামে সকামে। এযোৰ আছিল এতিয়া দেখুওৱা কাপোৰযোৰ। এযোৰ মেলি দেখালোঁ, এযোৰো মেলি দেখুওৱা হ'ল। এযোৰ ছেমেই হয়, মেলি নেদেখাওঁ আৰু এযোৰ। বাকী তলত থকা প্ৰথমতে দেখুওৱা 3যোৰ কাপোৰ মেলি দেখাবলৈ লৈছোঁ। মেলি দেখাবলৈ থাকি গ'ল। এযোৰ মেলি দেখাম, এযোৰ মেলি দেখাম, আৰু এযোৰ মেলি দেখাম। এইযোৰ আছিল প্ৰথমযোৰ কাপোৰ। প্ৰথমতে মেলি দেখুওৱা নাছিলোঁ, এয়া অকণমান মেলি দেখাইছোঁ। সম্পূৰ্ণ কাপোৰযোৰতে বুটা কৰা আছে। এইখন হৈ গ'ল মেখেলাখন। বৰ বেছি ওপৰলৈকে ফুল নাই, কিন্তু মেখেলাখনো আৰু চাদৰখনো খুব ধুনীয়া দীঘল বহল হয়। এইযোৰ আছিল দ্বিতীয়যোৰ কাপোৰ। কেৱল ফুলৰ ৰংটো ইয়াত চেঞ্জ কৰা হৈছে, ইয়াত ৰেড আছে অনলি। এইখন হৈ গ'ল মেখেলাখন। আগৰখনৰ দৰে ইয়াত বৰ বেছি ওপৰলৈকে ফুল নাই, কিন্তু দীঘল আৰু বহলেই হয় মেখেলাখনো আৰু চাদৰখনো। এইযোৰ তৃতীয়যোৰ কাপোৰ আছিলে, এখন চাদৰখন, আৰু ইয়াৰ পিছতে দেখাইছোঁ মেখেলাখন। এইখন হৈ গ'ল মেখেলাখন। খুব ধুনীয়া এযোৰ কাপোৰ। আটাইকেইযোৰ কাপোৰেই খুব ধুনীয়াই আচলতে, পকোৱা সূতাৰ হয় আৰু ধুনীয়া দীঘল বহল।
আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ। এই ছজোৰ কাপোৰ আপোনালোকৰ কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। ধন্যবাদ।